কি ক'ব এক্সিডেণ্ট হৈ গ'ল চাইছেনে এইটো ভাঙি গৈছে ডাইৰেক্ট আহি হিট কৰি দিছে আমাৰ বাইকটোত হিট কৰাৰ পিছত এইটো ভাঙিছে আৰু নাম্বাৰ প্লেটটো অলপ বেণ্ড হৈছে আৰু মাড গিয়াৰটো অলপ বেণ্ড হৈছে আৰু মোৰ ভৰিত অলপ দুখ পাইছোঁ ভৰিত আহি মানে খুন্দাটো লাগছে না নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম আজি আমি গৈ আছোঁ মানে কৰ্দৈ ৰিজৰ্টটো হ'ল মানে কলেগাঁৱৰ পৰা মিনিমাম 15 কিলোমিটাৰ ভিতৰত যাব লাগে আৰু এটা কথা মানে মই ৰোজাৰ একমাহ মান মই ভিডিঅ' আপলোড দিয়া নাই কাৰণ মই ৰোজা ৰাখি ভিডিঅ'টো বনালে মানে মুখ চুখ শুকাই থকা মানে ভিডিঅ' বনানি একদমেই ভাল নালাগে তাৰ কাৰণে মই ভিডিঅ' মই আপলোড দিয়া নাই এতিয়া মই পাৰিলে কণ্টিনিউ ভিডিঅ' আপলোড দিম টাইম নহ'লে মই 2-1 দিন পিছে ভিডিঅ' আপলোড দিম আপোনালোকে খালি মোক ভিডিঅ'ত মৰম দিব ভিডিঅ'ত মৰম দিলেহে মোৰ ভিডিঅ' বনাই ভাল লাগিব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু মোৰ ভিডিঅ'টো যদি ইউটিউবত চাই আছে ইউটিউব চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ ক'ব এক্সিডেণ্ট হৈ গ'ল চাইছেনে এইটো ভাঙি গৈছে মানে কি হ'ল মোৰ তাৰমানে আহিব ইচ্ছা একদমেই নাছিল মই তাৰমানে শুই আছিলোঁ গৈছে মোৰ ঘৰত যাই কিনে কৈছে ব'ল যাওঁ ফুৰিব মই কৈছোঁ মই আজি নাযাওঁ কালি যাম ৰাতিপুৱা যাম ভাল লাগিব এতিয়া নাযাওঁ কৈছে নাই ব'ল এতিয়াই ব'ল এনেকুৱা অহাৰ পিছতে আৰু এক্সিডেণ্টটো হৈ গ'ল বহুত বেয়াকৈ হোৱা নাই মানে নৰ্মেলি শ্লাইড অলপ হৈছে এক সাইড নাই এইটো ভাঙি গৈছে আৰু গাড়ীটো কোনটো গাড়ী আছিল ইয়াৰে বাইকটো আছিল ইয়ে মাৰছে আমাৰে বাইক আমাৰ মানে আমি আছিলোঁ আগত ই আছিল পিছৰ পৰা আহি কেনে মাৰি দিছে তাৰমানে হাঁহটো ঘপকৈ মানে আহি গৈছে মানে এইটো চাইডৰ পৰা এইটো চাইডে হাঁহটো ঘপকৈ অহাৰ পিছত এইটো গাড়ীয়ে মানে ডিছ মাৰি দিছে পিছফালে আছিল সিও ৰখাব পৰা নাই মানে ডাইৰেক্ট আহি হিট কৰি দিছে আমাৰ বাইকটোত হিট কৰাৰ পিছত এইটো ভাঙিছে আৰু নাম্বাৰ প্লেটটো অলপ বেণ্ড হৈছে আৰু মাড গিয়াৰটো অলপ বেণ্ড হৈছে আৰু মোৰ ভৰিত অলপ দুখ পাইছোঁ ভৰিত আহি মানে খুন্দাটো লাগছে না আজি মানে দিনটো অলপ বেয়া গ'ল তাৰমানে দিনটো ভালেই গৈছে মানে পিছবেলাৰ পৰা দিনটো এতিয়া বেয়া গৈ আছে মানে বেয়া গৈছে আৰু এতিয়া চাওঁ এতিয়া বহুত ধুনীয়া এটা প্লেচত যাব ওলাইছিলোঁ মানে গৈয়ে আছোঁ গৈ থাকোঁ অৱস্থাতে মানে এনেকুৱা হৈ গ'ল এতিয়া বাৰু যাই আছোঁ আমি আপোনালোকক বহুত ধুনীয়া এটা প্লেচ দেখাম আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব ধন্যবাদ মানে বাইকটো আছিল ইয়াৰ বাইকটো মানে ভাঙিছে ভাঙিছে মানে অকলে যে ইয়াৰ বাইকটো ভাঙিছে কাৰণে যে দিব লাগিব সেইটো কথা নহয় মানে আমি 4জন আহিছোঁ আমি 4জনে মানে যিমান খৰচ হয় মানে আমি 4জনে দিব লাগিব হয় কি নহয় ডান অ'কে ইউ হেপী অ'কে ভৰি থোৱা ষ্টেণ্ডটো এতিয়াতো ভাঙিয়ে গৈছে এতিয়া চাওক মোৰ ভৰিটো একদম লেটকি যাই আছে ষ্টেণ্ডটো ভাঙি গৈছে যিহেতু আৰু পামে বেছি টাইম নাই আৰু মিনিমাম 9 মিনিটমান আছে ৰিজৰ্টটো পাম বহুত ধুনীয়া ৰিজৰ্ট চাবলৈ বহুত ভাল লাগে যাই কিনে ফটো চটো উঠিম আৰু আপোনালোকক ৰিজৰ্টটো দেখাম বহুত ধুনীয়া ৰিজৰ্ট চ' ফাইনেলি আমি আহি পালোঁ কৰ্দৈ ৰিজৰ্ট এতিয়া আমি এণ্ট্ৰি কৰিম এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ এইটো হ'ল লুকছটো চাওক কি ধুনীয়া লুকছ মানে আমি গম পোৱা নাছিলোঁ মানে ইয়াতে অহাৰ পিছত আমি গম পাইছোঁ মানে ইয়াতে এণ্ট্ৰি কৰিলে মানে পাৰ পাৰ্চন মানে 40 টকাকৈ লয় এইটো হৈছে কৰ্দৈ ৰিজৰ্ট মানে ইয়াতে বিভিন্ন ধৰণৰ মানে খেলিব পৰা বস্তু আছে মানে ইয়াতে মানে বহুত ভাল লাগে আহি কেনে আপোনালোকে একবাৰ ভিজিট কৰি চাব মানে বহুত বিভিন্ন ধৰণৰ খেল আছে মানে ব'টিঙো কৰিব পাৰিব আৰু আমাৰ পোৱালিটোৱে এয়া খেলি আছে আৰু সেয়া এটা ডিল এটা বনাইছে তাতে মানে ফটো চটো উঠিব পাৰিম মানে এতিয়া আমি যাই আছোঁ তাতে ফটো চটো উঠিবৰ কাৰণে ইয়াতে মানে আপোনালোকে ব'টিং কৰিব পাৰিব মানে বহুত ধুনীয়াকৈ বহুত ডাঙৰ আছে ফিচাৰীখন মানে ইয়াতে মানে আপোনাৰ ৰেষ্টুৰেণ্টো আছে মানে আৰু আপোনালোকে মাছাজো কৰিব পাৰিব আৰু ব'টিং কৰিব পাৰিব আৰু বেডমিণ্টন খেলিব পাৰিব আৰু কিবা কিবি আছে তাতে পোষ্টাৰটো মাৰাই আছে মানে আপোনালোকে চালে গমেই পাব বহুত ধুনীয়া হয় আপোনালোকে একবাৰ ভিজিট কৰিব আৰু এইটো চাওক কি ফটো উঠা কি ধুনীয়া এটা প্লেচ ইয়াতে আমি এতিয়া ফটো চটো উঠিম এই আমাৰ পোৱালি দুটা ইয়াতে কি ধুনীয়াকৈ খেলি আছে বঢ়িয়া এইটো আমি বহুত সৰু থাকোঁতে এইটো খেলিছিলোঁ এতিয়া বাৰু ইহঁতে এতিয়াও পোৱালি আছে বিয়া বাৰু কৰা নাই বাৰু সেইকাৰণে ন' মেৰিড তাৰ কাৰণে খেলি আছে বঢ়িয়া ধুনীয়া খেলি থাকা বাৰু এতিয়া আমি বহুতখিনি চালোঁ মানে ভালে লাগিছে কোনটো হয় এইটো আপেলৰ গছ নেকি বঢ়িয়া এতিয়া আমি মানে ঘৰলৈ যাব ওলাইছোঁ মানে আৰু আগত বৰ্ডটো আছে মানে কি মানে ইয়াতে আছে মানে আপোনালোকে ব্যৱহাৰ কৰা মানে চব মানে মই আপোনাক শুনাই দিম আপোনালোকে চাব বাৰু দেখাইও দিম কি মানে আছে আৰু এণ্ট্ৰি ফিজটো হ'ল মানে 40 টকা পাৰ পাৰ্চন এটাকৈ আৰু আপোনালোকে গাড়ীটো মানে গাড়ী বা স্কুটি বাইক
চাৰি চকা যিয়ে আনে তাতে মানে পাৰ্কিঙৰ ব্যৱস্থাও আছে মানে বাহিৰত থ'ব পাৰিব আৰু বেছিকৈ ভাল লাগিছে মোৰ এই জেগাখিনি কি ধুনীয়াকৈ ফুলেদি মানে সজাইছে ভাল লাগিছে মানে ফাৰ্ষ্ট এণ্ট্ৰিটোৱে বহুত ধুনীয়া আৰু মানে এইটো মানে চেঞ্জ হোৱাৰ কাৰণে এইটো চেঞ্জ হ'ব আৰু তাৰপিছত নতুনকৈ এটা পোষ্টাৰ লগাব তেতিয়া এমাউণ্টবিলাক লিখা থাকিব আৰু এইটো কিমান দিনৰ পিছত চেঞ্জ হ'ব মানে কম দিনতে কৰিব আৰু তেওঁ কোৱা মতে বাই বাই কৰ্দৈ ৰিজৰ্ট এতিয়া আমি যাম ঘৰলৈ আপোনালোকৰ যদি ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব ধন্যবাদ